हेलो गाइस, बैक टू माय न्यू ब्लॉग। आज আপোনালোকৰ মই ভিডিঅ'টো মানে ঘৰৰ পৰা বনাইছোঁ। এইকেইদিন ভিডিঅ' দিব পৰা নাই, সদায় কৈছোঁ মানে ভিডিঅ' দিব পৰা নাই। এতিয়া মই পাপা মোবাইলটোৱেদি বনাই আছোঁ ভিডিঅ'টো। আৰু আজি মানে আমাৰ আপোনালোকে যিটো ঘৰটো বনাই থকা হৈছে, সেই ঘৰটো আজি মানে ঘৰ লোৱা পাতিছোঁ সকাম। তো আপোনালোকৰ ঘৰ লোৱা কেনেকৈ পাতিছোঁ আপোনালোকক দেখাওঁ। বলক চাগে আমাৰ গাড়ী ইয়াত ধৰিছে, সেইটো মানে পানী টেংকি সেয়া গাইছ। এতিয়া মানে মানুহ আহি আছে, কিন্তু মানে এতিয়া ইমান অহা নাই। লাহে লাহে মানে মানুহ আহি থাকিব। আৰু এতিয়া সেয়া গোটেই আমাৰ ভকতসকল ইয়াতে বহি আছে, আৰু বমাহঁতো এইখিনিতে বহি আছে। চাওক, হেল্ল' গাইছ, চাওক এতিয়া চাওক আমাৰ এই গোটেই মানুহখিনি বহি থকা হৈছে। আৰু এতিয়া আপোনালোকক কিনো ক'ত হৈ আছে আপোনালোক চবকে দেখাওঁ। মানে ভ্লগটো কৰা মই অকণ দেৰি হৈ গ'ল, সেইটো কাৰণে এতিয়া মানে নাম চাম ভাঙিলে আৰু মানে এয়া চাওক এতিয়া আমাৰ এয়া খুৰীহঁতো লাগি আছে পূৰা। আৰু এই এতিয়া পিনে গোটেই চাহ তাহৰ কাৰণে শিকি থোৱা আছে, মানে লেতেৰাও হৈছে। এতিয়া বনাই আছে। এতিয়া চাওক এতিয়া গাইছ, এতিয়া প্ৰসাদ দিলে। এতিয়া প্ৰসাদটো খাই লওঁ ফটাফট। আৰু বলক এয়া চাওক এতিয়া আমি প্ৰসাদ খাব খুজিছোঁ, তো বলক আমি এতিয়া আপোনাক দেখাই দিওঁ। গাইছ চাওক এতিয়া আমি প্ৰসাদ খাই মেলি ডাইৰেক্ট ভাতকে দেখাই দিছোঁ। আৰু মানে ৰখা নেদেখিলোঁ, বহিছিলোঁ। গাইছ চাওক এতিয়া আমাৰ মানে হেৰি ভকত বিদায় হ'ল এতিয়া, আৰু মানে এজন এজনকৈ মানুহ আহি আছে। আৰু এতিয়া এয়া চাওক গোটেইখন খালী হৈ গ'ল। ভিতৰত ভাত চাত দি থকা হৈছে। এয়া এতিয়া বেছি নাই মানে। আৰু আজি মই ভিডিঅ' এনেকৈয়ে সামৰি মাৰিব খুজিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।